হাই ফ্ৰেণ্ড, এতিয়া জাতিলাওৰ লগত মাছ বনাম। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। জাতিলাওত কেনেকৈ মাছৰ ৰেচিপি বনাওঁ আজি মই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ৰেচিপি লৈ মই আহিছোঁ। জাতিলাও আৰু মাছ মই মোৰ ধৰণত কেনেকৈ বনাম এবাৰ চাব। জাতিলাওটো কাটি লৈছোঁ ধুনীয়াকৈ, সৰু সৰু পিচকৈ। জাতিলাওবোৰ কাটি লৈছোঁ। আলু অলপ দিছোঁ। আলু আৰু জাতিলাও ধুই ল'লোঁ ধুনীয়াকৈ। প্ৰথমতে এতিয়া কেৰাহীখন পাতি মাছখিনি হাফ ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই হৈ গৈছে। বেছি ফ্ৰাই কৰিব দৰকাৰ নাই, যিহেতু জোল বনাম। জোলত হাফ ফ্ৰাই হ'লেই হ'ল। মাছখিনি উলিয়াই ৰাখিম ধুনীয়াকৈ। মাছ ভজা তেলখিনিতে আদা নহৰু পিঁয়াজ দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত বিলাহীও দিম তাতে। এতিয়া আদা নহৰু আৰু বিলাহী সেয়াও দিম। সেয়া দি অলপমান ফ্ৰাই কৰি ল'ম। হালধি দিছোঁ অলপ, তেলতে হালধিটো দিলে ভাল লাগে। এতিয়া বাকী মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি, কাশ্মীৰী লাল মিৰ্চ, যিহেতু নৰ্মেল যিবোৰ মছলা দিওঁ আৰু নিজৰ পচন্দ অনুসৰি দিব। এতিয়া ধুনীয়াকৈ আদা নহৰু পিঁয়াজ গোটেইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া জাতিলাও আলুবোৰ দি দিম। অলপ দেৰি ভাজি ঢাক মাৰি দিম। এতিয়া অলপ নিমখ দিম জোখ অনুপাতে। ধুনীয়াকৈ ফ্ৰাই হৈ আছে। এতিয়া কাশ্মীৰী লাল মিৰ্চ অলপ দিছোঁ। বেছি মছলাৰ দৰকাৰ নাই, এনেই সোৱাদ লগা হয় জাতিলাওৰ মাছ। এয়া চাওক, জাতিলাওৰে পানী ওলাইছে। ইমান ধুনীয়া কালাৰ এটা আহিছে, খাবলৈও খুবেই টেষ্টি। সকলোৱে সম্ভৱ বনাই খাইছে। এতিয়া আমি ফ্ৰাই কৰা মাছবোৰ দি দিছোঁ। ঢাক মাৰি দিছোঁ। মাছ আমাৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া চাওক, খুবেই ধুনীয়া কালাৰ এটা আহিছে আৰু খাবলৈ খুবেই সোৱাদ লগা হৈছিল। এবাৰ জাতিলাওৰ লগত যদি মাছ খোৱা নাই এবাৰ বনাই খাই চাব, খুবেই ভাল লাগে। অলপ ধনিয়া পাত কাটি দিছোঁ শেষত। এতিয়া ধনিয়া পাত দি দিছোঁ ধুনীয়াকৈ। খুবেই খাবলৈ ভাল, যদি খোৱা নাই এবাৰ বনাই খাব। আৰু কেঁচা জলকীয়া দুটাও দি দিছিলোঁ মই। এতিয়া হৈ গ'ল ৰেডি আমাৰ জাতিলাও আৰু মাছ। ভাল হৈছিল খাবলৈ, এবাৰ বনাই খাই চাব আপোনালোকে। আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব। এয়া মই ধুনীয়াকৈ ওলাই ৰাখিছোঁ, ধুনীয়াকৈ সজাই পেলাই আপোনালোকক দেখাইছোঁ। এয়া জাতিলাও আৰু মাছৰ অলমষ্ট ৰেডি হৈ গ'ল। খুবেই সোৱাদ লগা আৰু টেষ্টি আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু এবাৰ বনাই খাই চাব। আজিলৈ আহিছোঁ, বাই বাই। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ যাব। বাই বাই।